হেল্ল' গাইজ, নমস্কাৰ সকলোকে। এইটো মোৰ নতুন ভিডিঅ' এটা আপলোড কৰিছোঁ। মোৰ নতুন চেনেল হয়। আশা কৰোঁ সকলোৱে মোক মৰম আশীৰ্বাদ দি আগুৱাই লৈ যাব। বন্ধুসকল, আজি মই বনাব লৈছোঁ মুৰ্গী মাংস। মই নিজে মুৰ্গী কাটি বাছি চফা কৰি নিজেই ৰান্ধিম। হয়, আপোনালোকে ঠিকেই শুনিছে বাৰু। হয়, আমি আৰু গাঁৱলীয়া মানুহ, গতিকে আমি এনেকৈয়ে বনাওঁ। আমি চৌকাতে বনাওঁ। এইটো মুৰ্গীটো মাৰি ল'লোঁ, পানী গৰমো বহাই দিছোঁ। হয়, ইফালে মই এতিয়া মুৰ্গীটো চাফা কৰিম ভালকৈ। এয়া চাফা কৰিবলৈ লৈছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে। আশা কৰোঁ মোক মৰম দিব, আপোনালোকে সকলোৱে মোক আগুৱাই লৈ যাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে ভাল লাগে মোৰ ভিডিঅ'বোৰ। লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। বন্ধুসকল, আপোনালোকৰ এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাবলৈ আৰু উৎসাহিত কৰে। এয়া মুৰ্গীটো চাফা কৰি লৈছোঁ, ভালকৈ ধুনীয়াকৈ চাফা কৰি ল'ম। হয়, এনেকৈ চাফা কৰি ল'ম। কি ক'ম ৰাইজ, এয়া আৰু কোনো নাই যে চাফা কৰিবলৈ, সেইটো কাৰণে ময়ে কৰি আছোঁ। আৰু মই কোনো কাম সৰু বৰ বুলি নাভাবোঁ। ল'ৰা ছোৱালী বুলি কোনো কাম তেনেকুৱা নাই। সকলো কামেই সকলোৱে কৰিব পাৰে, সেইটোৱে। বাকী একো নাই বাৰু। এয়া চাফা কৰি ল'লোঁ, ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এতিয়া ইয়াক অকণমান পুৰিম, যাতে পাখিবোৰ ভালকৈ পুৰি শেষ হৈ যায়। এইফালে ভাতো বনাই দিছোঁ চৌকাত। হয় ৰাইজ, আমি চৌকাতে ভাত বনাই খাওঁ। গেছৰ নাটনি হৈ থকাৰ কাৰণে গেছ ব্যৱহাৰ নকৰোঁ, আৰু গেছো নাই আমাৰ। এফালে মুৰ্গী কাটিব লৈছোঁ, মানে কাটি আছোঁ। এতিয়া ভালকৈ সৰু সৰুকৈ কাটি ল'ম। এয়া সৰু সৰুকৈ কাটি ল'লোঁ মুৰ্গীটো, ধুনীয়াকৈ কাটি ল'লোঁ। আজি আমাৰ ইয়াত মানে সপ্তাহী বজাৰ হয়। ধুনীয়াকৈ আজি বজাৰ কেইটামান আনিল, তাকে মায়ে বাচি আছে। এয়া এইফালে ভজাটো বাৰু নেদেখুৱালোঁ, এয়া অকণমান মাত্ৰ দেখুৱাই দিছোঁ। ভাজি আছোঁ মুৰ্গীখিনি ধুনীয়াকৈ, জুইতে বনাইছোঁ। আলু বিলাহী দি দিলোঁ, ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া অকণমান ধুনীয়াকৈ ভাজি ল'ম। ভাজি শেষত পানী অকণমান দি দিম আৰু সিজিবলৈ থৈ দিম। এয়া চাওকচোন কি ধুনীয়াকৈ বিলাহীখিনি গলি গ'ল ধুনীয়াকৈ। এয়া এইফালে মছলা এড কৰি দিলোঁ। সকলোবোৰ মছলা মই পিহি কেনে দি দিলোঁ। মই পেকেট মছলা ইমানকৈ ব্যৱহাৰ নকৰোঁ, ভাল নাপাওঁ। মাৰ যিহেতু গেষ্ট্ৰিকৰ প্ৰব্লেম আছে, সেইকাৰণে। এয়া ধুনীয়াকৈ অকণমান পানীও দি দিলোঁ বাৰু, উতলিবলৈ থৈ দিম ধুনীয়াকৈ। চাওকচোন, এয়া পানী দি দিলোঁ, এতিয়া উতলিবলৈ থৈ দিম। বন্ধুসকল, মোৰ ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। ধন্যবাদ থাকিল, মোক মৰম দিব। থেংক ইউ।